এই ভিডিঅ'টো মই এটা বিশেষ কাৰণত বনালোঁ। ক'ব লগা কথা নহয়, তথাপিতো মই ক'ব বিচাৰিছোঁ আপোনালোকক। আজি মোৰ বিয়া যোৱা 2 বছৰ হ'ল। বিয়া যোৱাৰ দিন ধৰি কোনোদিনে মানে শান্তি নাই। এনে এটা দিন নাই যিটো দিনত মোৰ কাজিয়া জনায়। সদায় কাজিয়া, কিবা এটা চোতাল লাগিলে কাজিয়া, কিবা চোতাল লাগিলে কাজিয়া মুঠতে। আজিও ৰাতিপুৱা বিচনাতে হাকা দিছে একদম মানে কি ক'ব। আৰু মই এটা মানুহে নাই, ইমানটো আৰু অশান্তি ভুগি থাকিব নোৱাৰোঁ। গতিকে 30 কথা বাদ দি ৰাতিপুৱাই ওলাই গ'লোঁ আৰু একদম পূৰা কৈঠালকুছি ষ্টেচনক ওলাই গৈছোঁ আৰু মৰিম বাছি একো লাভ নাই। যে কৈঠালকুছি ৰেল ষ্টেচনত চেৰিত গল পাতি দিছোঁ। চালা এমানো দিন বেয়া হ'ব লাগে না মোৰ। 2 ঘণ্টা ৰখি আছোঁ চেৰিত গল পাতি মৰিবৰ কাৰণে ট্ৰেইন নে 2 ঘণ্টা কোনোবা মৰিবাৰ শুই থাকিব পাৰে। উপায় নাই দৰকাৰ খং খামি গেল গুচি আহিলোঁ। আহি দোকানত আছোঁ আৰু মোৰে দিন বঢ়িয়া কি কৰিলোঁ।